নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ বৰ্তমান। এতিয়া সময় 10 বাজিছে আৰু আজি বুধবাৰ হয়। ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিয়া যাওক আৰু অলপমান দিন হ'ল ভিডিঅ' দিয়াই নাই, সেই গতিকে ভাবিছোঁ আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰি দিওঁ। ৰাতিপুৱা গা চা ধুই মেলি চাহ তাহ খাই ভাত পাতি থৈছোঁ আৰু ভাবিছোঁ মইনো দিনটো কি কৰি থাকোঁ তাকে অকণমান আপোনালোকক দেখাওঁ আৰু মানে এনেই ৰুমতে থকা হয়, কিনো কৰিম তাকে চেষ্টা কৰিছোঁ অকণমান যিয়ে নহওক দেখাবৰ কাৰণে। সেই গতিকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই যাব। আৰু এটা ৰুম হয়, সেই গতিকে সেইটো ৰুমকে মানে আপডাল কৰিব মানে বহুত এলাহৰ নিচিনা হ'ল, একো কাম নকৰি যিয়ে নহওক ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু লাইক কৰিব, কেনেকুৱা হয় কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু চাই যাওক ভিডিঅ'টো শেষলৈকে। আকৌ আহিছোঁ আপোনালোকৰ লগত অকণমান কথা পাতি বুলি। আৰু এতিয়া সময় 3 বাজিবলৈ হ'ল। আমি 1:30 বজাত ভাত খালোঁ আৰু ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু শুই আছিলোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান কিবা এটা কৰোঁ, সেই গতিকে আপোনালোককো দেখুৱাওঁ। তেনেহ'লে ব'লক চাই লওঁ। আৰু মোবাইলৰ ষ্টেণ্ড নাই যিহেতু, সেই গতিকে মোবাইলটো বিচনাতে থৈ ল'ব লাগিব। আৰু তাৰপিছত দেখাই থাকিম, চাই থাকিব। নকৰিলে হ'ল আৰু মোবাইলটো বিচনাত যিহেতু ষ্টেণ্ড নাই, সেই গতিকে গাৰু এটা ব্লেংকেটখনটো থৈ তাৰ ওপৰত গাৰু এটা থৈ তাৰ ওপৰত মোবাইলটো ৰাখি থৈছোঁ। ঘৰলৈ যাম যিহেতুকে মনটো ভাল লাগি আছে আৰু মোৰ জেকেট নহয় বাৰু, এইটো ঠাণ্ডা লাগিছে সেই গতিকে পিন্ধি আছোঁ। আৰু যিয়ে নহওক বহুত পিছল হয় ভিতৰখন। আৰু এতিয়া মানে মই বেগত কাপোৰ চব খেলি মেলি হৈ আছে, সেই গতিকে বেগৰ কাপোৰবিলাক অকণমান চিজিল কৰিম আৰু আপোনালোককো দেখাম এটা দুটা। সেই গতিকে ভিডিঅ'টো চাই যাওক। কেমেৰাটোৱে লটি ঘটি হৈ গৈছে নহয়। কেমেৰাটো বহুত টাইম লাগি কোনোমতে ৰখালোঁ আৰু বেগটো খুলি লৈছোঁ। ফাৰ্ষ্টতে ইয়াত কাগজ পত্ৰ আছে অলপমান ভাগত আৰু পইচা এটা ওলাইছে। এইবিলাক সৰু সুৰা আৰু এটা দুটা বস্তু আছে, সেই গতিকে ইয়ালৈ অৰ্ডাৰ কৰিছিলোঁ, মানে গুজৰাটলৈ আহিছিলে আৰু কেনেকুৱা লাগিছে জানো, ধৰিব পাৰিছেনে নাই। ভালেই লাগিছে। এখন মেখেলা আৰু এইখন চাদৰ। মৰিগাঁৱৰ পৰা লৈছিলোঁ এযোৰ কাপোৰ আৰু বিশেষকৈ কাপোৰ কানি একো লোৱা হোৱাই নাই। ঘৰৰ পৰা অলপমান দিনৰ পাছতে গুচি আহিলোঁ যে, সেই গতিকে এইযোৰ লৈ থোৱা আছে। আৰু ঘৰৰ পৰা আহোঁতে গামোচা লৈ আহিছিলোঁ দুখন, এখন আছে আৰু এখন এইবিলাক আছে আৰু এযোৰ দুযোৰ সৰু হোৱাকৈ এযোৰ দেখাব লগা নাই আৰু পিন্ধা প্ৰথমতে আহি তেনেকৈ নাজানো যে, সেই গতিকে। আৰু এইযোৰ আমাৰ মায়ে বৈছিলে, মায়ে বোৱা কাপোৰ। কেনেকুৱা লাগিছে জনাবচোন। আৰু সৰু সুৰা এটা দুটা বস্তু আছে আৰু বৰ বিশেষ দেখাব লগা নাই বুলি ভাবোঁ। এযোৰ কাণফুলি আছে আৰু আছে কেইবাযোৰো। চব একেলগতে থোৱা নাই। এইযোৰ আৰু এযোৰ আছে
আৰু এযোৰ আছে এইযোৰ আৰু আছে ক'ৰবাত ক'ৰবাত 3-4 মান চব মানে আজি উলিয়াই মেলি মই এৰাই কৰি দিছোঁ আৰু বস্তু এনেকৈয়ে থাকোঁ ৰুমতে সময় নাযায় নুপুৰাই আৰু এইডাল বেছি দাম নহয় এডাল 120 মান লৈছিলে আৰু বিশেষ তেনেকৈ নাই এইটো ঘড়ী এটা আছে ন মানে মই ঘৰৰ পৰা যিহেতু আহোঁতে কেইদিনমান হৈছিলে তাৰপিছতচোন ইয়ালৈ আহিলোঁ আৰু তেনেকৈ বিশেষ বস্তু নাই ইয়াত আহি এনেই লৈছোঁ আৰু এইযোৰ খাৰু লৈছিলোঁ কিমান লৈছিলে কোনে অহাৰ পিছতে লৈ দিছিলে ইয়াত আৰু এইটো 100 টকা লৈছে চিটটোত সেইবিলাকে আৰু বিশেষ বৰ বস্তু নাই মানে একেবাৰে নাই ঘৰ যোৱাৰ পিছত দেখা যাওক কি হয় নহয় আৰু এইবিলাকে আৰু জেগা মানে এতিয়া অৱস্থা নাইকিয়া কৈ দিলোঁ মই চাৰিওফালে আৰু আগ চাইডেতো ক'ব লগাই নাই আৰু যিয়ে নহওক এনেকৈ ৰুমটোৰ ভিতৰতে সময়বিলাক পাৰ কৰা হয় যেতিয়া এনেকৈতো থাকিব লাগিব আৰু টেবুলৰ অৱস্থাটো একেবাৰে নাই যিয়ে নহওক ভিতৰত আৰু গোটেই মানে এইবিলাকে এতিয়া খেলেং মেলেংকৈ উলিয়াই আৰু চাফা কৰি থাকিম আৰু বাহিৰত মানে বাহিৰলৈ অহা যোৱা কৰি থাকোঁ এতিয়া বহুত মানুহ হ'ল যিহেতু আৰু বাহিৰত এনেই ভাল নালাগে যি টি মানুহ হয় যেনেকুৱা তেনেকুৱা কথা ভাষা ব্যৱহাৰ মই সকলোবিলাক ধুনীয়াকৈ চিজিল কৰি লওঁ আৰু তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতিম সেয়েহে ভিডিঅ'টো চাই যাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কেনেকুৱা পায় এটা শেষত কমেণ্ট কৰি জনাব চব চাই দে আৰু ঠিক আছে বাই বাই আকৌ লগ পাই আছোঁ অকণমান দেৰিকৈ অভিমান কৰিবা মনটো ভৰিব মোৰ মৰমতহে অভিমান গলিব নিজানতে বহিবা মনতে পৰিব মোৰ কথাবোৰে আমনি কৰিব আজৰি হ'লোঁ সকলোবিলাক কৰিলোঁ আৰু কাপোৰ চাপোৰ ঠিক ঠাক কৰিলোঁ ধুনীয়াকৈ এতিয়া 4:45 গ'ল এতিয়া চাহ খাবলৈ আহিব চৰ্দি হৈ আছে যিহেতু মাতটো বেয়া লাগিছে যিয়ে নহওক 5 বাজি গ'ল আৰু 5 বজাত আমি চাহ খাওঁ চাহ খাই আজৰি হ'লোঁ আৰু জেকেটটো খুলি দিলোঁ এতিয়া লাহে ধীৰে ভাত পানী যোগাৰ কৰিব লাগিব যিহেতু গাটো অকণমান এতিয়া ভাল লগা নাই সেই গতিকে কি হয় দেখা যাওকচোন অকণমান দেৰিলৈকে আৰু আকৌ লগ পাম বাৰু এতিয়া 6:15 গৈছে আৰু মই অকণমান বাহিৰত বহি আছোঁহি অকলে আন্ধাৰ হোৱাই নাই পোহৰে হৈ আছে যাব লগা বিশেষ নাই ইয়াৰ ভিতৰতে আৰু অকণমান বাহিৰলৈ ভিতৰলৈ এনেকৈয়ে থাকিব লগা হয় আৰু 7 বাজি গ'ল এতিয়া বাহিৰৰ পৰা অহা অকণমান দেৰি সময় হ'ল আৰু ভিডিঅ' এতিয়াহে কৰিছোঁ ভাত বনাম এতিয়া ভাত তাকে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম সেয়ে ভিডিঅ'টো চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাব আৰু এতিয়া মই দাইল পাতিলোঁ আৰু এতিয়া লাও কাটিছোঁ লাও আৰু আলু দি এনেকৈ অকণমান ভাজি বনাম কেমেৰাটোৰ কাৰণে বৰ দিগদাৰ হৈছে তাকে অকণমান দেখাই যাওঁ আপোনালোকৰ লগতো অকণমান কথা পাতি থাকিম মই দাইল বনাবৰ কাৰণে কেৰাহীখন পাতি থলোঁ আৰু তাত অলপ মিঠাতেল দি দিলোঁ গৰমত তাত শুকান জলকীয়া দুটা দি মানে শুকান জলকীয়া দুটা যেতিয়া নেকি ক'লা হৈ যায় তেতিয়া বহুত ভাল পাওঁ মানে তেতিয়া গোন্ধটো দালিখিনি তেল মাৰিলে বহুত ধুনীয়া ওলায় আৰু ক'লা হৈ গ'ল জলকীয়া দুটা তাৰপাছত মই পিঁয়াজ দিম অলপমান আৰু পিঁয়াজখিনি ভাজি অকণমান ক'লা হ'ব ক'লা হোৱাৰ পাছত মানে অকণমান ৰং উঠিব আৰু ভালকৈ
তাৰপিছত মই জিৰা গুটিকেইটা দি দিম, দিয়াৰ পিছত মই হালধি দিলোঁ দেখাব নহ'লে। তাৰপিছত দাইলখিনি দিলোঁ আৰু দাইলখিনি দিয়াৰ পিছত উতলিব দিলোঁ অলপ, আৰু উতলাৰ পিছত এনেই 4-5 ছেকেণ্ডমান ঢাকি দিছিলোঁ। তাৰপিছত মোৰ দালি ৰেডি হৈ গ'ল। দাইল বনাই হ'ব হ'ল আৰু উতলি আছে দাইল। আৰু মই এনেকৈ দালি বনালে মানে গোন্ধটো বহুত ভাল পাওঁ, সেই গতিকে মই আপোনালোককো দেখালোঁ। মোৰ ভাত পানী হ'ল আৰু আজৰি হ'লোঁ এতিয়া। ভিডিঅ'টো আজি দিনটোত অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। দিনটোত কিনো কৰোঁ, যিমানখিনি কৰোঁ সিমানখিনি দেখুৱাটো সম্ভৱ নহয়, সেই গতিকে অকণমান দেখালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ লগ পাম, আৰু তেতিয়ালৈকে সকলো ভালে থাকক। বাই বাই।